হেৰি অ' দাদা এইডাল বিচনাৰ তলত দেখিছানে দাদা এইডাল বিচনাৰ তলত মানে ভাইটিটো আমাৰ পৰি আছিল পৰি থাকোঁতে মানে হঠাৎ সোমাই পেলাই আহিল মানে আমাৰ এওঁলোকৰ হেৰিয়ে দেখা পাইছে দাদাজনে দেখা পাইছে দাদাজনে দেখা পাই ক'লে এইটো দেখিছেনে অলপ কোণাত পাৰিবনে ধৰিব দাদা কি খাপনো পাৰা যাব না ধৰকচোন বা মানে বহুত টাইমেদি সোমাই আছে আমি ঘৰৰ ভিতৰত সোমাবই পৰা নাই চিল্লা নাই ধৰকচোন দাদা ধৰিছেনে দা ধৰিছে ঠিকছে বাপা ইমান ডাঙৰ সাপ বাবা বৰ ডাঙৰ সাপ নহয় দাদা কি সাপ ক'ব নেকি একবাৰ এইটো বাকৰা সাপ হা বাকৰা এইটো কিবা ক্ষতি কৰিবনে দাদা এইটো ক্ষতি হ'ব মানে ল'ৰা পঢ়ি আছিল ল'ৰাটো পঢ়ি আছিল পঢ়ি থাকোঁতে তাৰমানে চলি আটা পাই পেলাই দাচি আৰু এইটো মানুহ চানুহ কামাৰে নাকামাৰে দাদা এইটো মানুহ কামুৰিলে যদি ইয়াৰ মুখত ইমান এটা দিশ নাই হয় মানুহ খালে তাৰমানে হাঁহ চৰে একোতো নাখায় কণী খায় কণীৰ কাৰণে কণীৰ পগলা কণী মুৰ্গীৰ পোৱালি এইবিলাক চব খায় বহুত কণী খাইছে আমাৰ বহুত কণী এই নিঙিনি খাইছে যে নিঙিনিৰ কাৰণে নাম্বাৰ 1 নিঙিনি ডাক্তৰ বুলি কয় এইটো খাইছে নিঙিনি খাইছে এবাৰ লাৰি চাহ পাই নেকি দাদা পাৰিবি যাব এবাৰ লাৰু দিছোঁ একোতো নহয় না একো নহয় মানে মই হাত ধৰা বুলি আপোনালোকে এনেকৈ সাপ নধৰিব আকৌ হয় বুজিছে নাই সাপ ধৰা কোনো যাদু নাই কোনো মন্ত্ৰ নাই সাপ ধৰা এটা এক্সপেৰিয়েঞ্চ সাপ ধৰা এটা টেকনিক থাকিলে চবে ধৰিব পাৰিব সাপটো মৰিছে নেকি সাপটো মৰা নাই জিন্দাই আছে মোনা এটা দিয়া বৌ নমস্কাৰ মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ এই সাপবিলাক এনেকৈ বহুত জেগাত ওলাই আছে আজিকালি বহুত জেগাত সাপ ওলাই আছে সেইকাৰণে আপোনালোকক এটা কথাই কৈছোঁ কোনো জেগাত সাপ নধৰিব আপোনালোকে এইটো কাৰণতে সাপ নধৰিব কাৰণ বহুতে সাপ আজিকালি বহুত মানুহে সাপ ধৰি আছে ভাবিব আপোনালোকে সাপডাল ধৰিবই পাৰে নেকি কিন্তু তেনেকুৱা কথা নহয় সাপ ধৰা কোনো যাদু মন্ত্ৰৰ এটা হৈছে টেকনিকত ধৰিব লগা আমি ধৰি থাকোঁ কিন্তু আপোনালোকে যদি ক'ৰবাত সাপ পায় এনেকুৱা দেখা পালে আমাক জনাব জনাই পেলাই ক'ব যে সাপ ওলাইছে আমি নিশ্চয় পাৰিলে যাম আপোনালোকক সহায় কৰিম আৰু বিষাক্ত সাপ এটা ওলাই আছে অসমত গমে পাইছে নিজে দিয়ে আছে সেইকাৰণে আপোনালোকে যিকোনো সাপ পালে নামাৰিব চাই পেলাই মানুহে মাতিব আমাক নাপালে ফৰেষ্টক জনাই পেলাই আপোনালোকে মাতি যে যিকোনো টকা সাপডাল উদ্ধাৰ কৰিব যোনেই নহওক কিন্তু এইটো সাপ হৈছে বাকৰাজ ইয়াৰে ভিতৰত সোমাই আহিছিলে ইয়াত ধৰিলোঁ হোৱাৰ পিছত এতিয়া মানে সাপডালৰ মানে এটা দুৰ্বল খাইছে নিগনি খালে নেকি নিগনি খাই পেলাই মানে দুৰ্বল হৈ আছে ধৰিব পৰা নাই সেইকাৰণে তাৰমানে ইয়াত ভৰকৰ হৈ আছে তেওঁ বাৰু একো নাই জুংঘালত লৈ যাম আমি জুংঘালত এৰি দিম এৰি দি পেলাই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ মানুহে বহুতে ভয় পায় আৰু কোনো মানুহ সাপ এডাল ওলালে ক'তো এইটো নহ'ব কোনো জুম নাবান্ধিব জুম বান্ধিব নিদিব কাকো তাৰমানে জুম বান্ধি থাকিব নিদিব এইটো কাৰণতে মানে সাপ দেখা পালে মানুহৰ এটা ভয় ভাৱ থাকে মানুহ যদি ইয়াতে গেডাৰিং হৈ থাকে সাপডাল ওলালে যদি ওচৰে পাঁজৰে মানুহ আহে কি হ'ব এইঘৰ মানুহ তাত আহিবৰ কাৰণে অসুবিধাও পাব পাৰে বা কিবা হেৰিও পাব পাৰে সেইকাৰণে কোনো জুম নাবান্ধিব এটাই কথা কৈছোঁ কাৰণ আপোনালোকে সাপডাল দেখিছে সাপ যিকোনো সাপ বা এইটো সাপ কোনো অপকাৰ নকৰে কিন্তু নিগনি চিগনি কিবা কিবি থাকিলে খায় কিন্তু বেলেগ অসুবিধা নাই কিন্তু সেইকাৰণে আপোনালোকক এইটোৱে কৈছোঁ আৰু সাপ য'তে ওলাওক দেখিছেনে কি ভাই য'তে ওলাওক যোগাযোগ কৰিব ঠিক আছে নেক্সট ভিডিঅ'লৈ আপোনালোকৰ আপোনালোকৰ পেজটো ফ'ল' কৰি দিব শ্বেয়াৰ কৰি দিব তাকে ভাল লাগিব জয় আই অসম যা বাবা যা এৰি দিলোঁ জুংঘালৰ বস্তু জুংঘালতে যাওক কাৰণ এইটো কাৰণতে এৰি দিলোঁ মানুহ কাকো অন্যান্য নকবি যা ভালকৈ যাই শুনিছা নাই ক'তো শাস্তি নকবি যা বাবা যা